শনিবাৰ দিনটোত ঘৰলৈ অহাৰ মজাই বেলেগ। প্ৰত্যেকটো শনিবাৰে ঘৰলৈ অহাৰ দৰে হয় মোৰ। আৰু নাহোঁ বুলি ভাবিলেও কিবা নহয় কিবা এটা ওলায়। এইবাৰো আহি দিলোঁ, নাহোঁ বুলি ভাবিছিলোঁ যোৱাবাৰ যাওঁতে, কিন্তু আহিলোঁ আৰু এনেকুৱা হয় সেয়াত অকলে থাকোঁ যদিও মানে ৰুমত আৰামতে থাকোঁ, কিনো কাম আছেনো তেনেকৈ, বিন্দাছ শুই থাকিব পাৰোঁ, খাব পাৰোঁ নিজৰ ইচ্ছা অনুসৰি। কিন্তু ঘৰলৈ আহি নিজৰ যিখন বিচনা, সেই বিচনাখনত শোৱাৰ সমান সুখ নাই। একেবাৰে অকণমানো হাৰ নোপোৱাকৈ টোপনি যাওঁ বুলি ক'ব পাৰি। কিবা এটা আৰাম লাগে, ৰাতিপুৱা উঠি কিবা এটা ভাল লাগে। আৰু ৰাতিপুৱা তাত থাকিলে নিজেই উঠিব লাগে, এলাৰ্ম লগাই থোৱা হয়। কিন্তু ইয়াত মাৰ কেনে যায় মায়ে তুলি দিয়ে ন, মায়ে তুলি উঠোৱাৰ যিটো মানে গালি খাই উঠা আৰু যিটো সোৱাদ, সেই সোৱাদটোৱে বেলেগ। ইমান ডাঙৰ হৈ গ'লোঁ, হ'লেও মই এতিয়া ঘৰলৈ আহিলে সদায় গালি খাওঁ ৰাতিপুৱা দেৰি